এই 5টা নিয়ম যদি আপোনালোকে আপোনালোকৰ জীৱনত মানি চলে তেনেহ'লে আপোনালোকৰ ঘৰখনত সদায় লক্ষীয়ে বাস কৰিব। ওম নমঃ শিৱায়। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক শিকোৱা যাব যে এনেকুৱা 5টা নিয়ম যদিহে আপোনালোকে আপোনালোকৰ জীৱনত ঘৰখনত মানি চলে তেনেহ'লে কেতিয়াও মাতা লক্ষী আপোনালোকৰ ঘৰখনৰ পৰা কেতিয়াও নাযায়, সদায় স্থিৰ হৈ বাস কৰি থাকিব। আজিৰ দিনত বহুতখিনি নিয়ম নাজানে আৰু বহুতে সেইখিনি নিয়ম ফ'ল' নকৰে। তাৰ গুণত মানুহে পইচাটো ঘটে কিন্তু সিমানখিনি বচাব নোৱাৰে যিমানখিনি তাহাঁতে বচাব লাগে। আৰু মা লক্ষীক যদি আপোনালোকৰ ঘৰখনত স্থিৰ কৰি দিয়া যায় তেতিয়াহ'লে আপোনাৰ লক্ষী বা আপোনাৰ ধন টকা পইচা কেতিয়াও অস্থিৰ হৈ নাথাকে। তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া মই, আৰু এণ্ডলৈকে শুনক, অকণো স্কিপ নকৰিব যাতে আপোনালোকে সম্পূৰ্ণ বুজি পাই যায়। আজি মই আপোনালোকক লক্ষীক স্থিৰ কৰি ৰাখিবৰ কাৰণে কিছুমান সৰু সৰু নিয়ম ক'ম যাতে আপোনাৰ জীৱনত সেইখিনি মানি চলক, সেইখিনি যথেষ্ট হ'ব আপোনাৰ কাৰণে। প্ৰথম নিয়মটো হৈছে ৰাতিপুৱা আৰু গধূলি আপোনালোকে যেতিয়া চাকি বন্তি জ্বলায় সদায় মাটি চাকি বন্তি ইউজ কৰিব। আজিকালি মই বহুতৰ ঘৰত দেখিছোঁ কিছুমানে মন্দিৰ থোৱা জেগাতে সৰু লাইটৰ বাল্বৰ নিচিনা কিছুমান থৈ দিয়ে, আৰু আজিকালি বিজি লাইফত মানুহে তেনেকেই থৈ দিয়ে, বা কিছুমানে বেলেগ ধৰণৰ আজিকালি চাকি বন্তি ওলাইছে তাহাঁতে সেয়া ইউজ কৰে। কিন্তু পূৰ্বকালৰ পৰা চলি আহিছে যে মাটিৰ চাকি ব্যৱহাৰ কৰে আগৰ দিনৰ মানুহে, আৰু এতিয়াও কৰে। কিন্তু আজিকালি যেতিয়া লাইফষ্টাইল ফেশ্বনেবল হৈ গৈছে তেনেহ'লে আজিকালি নানান ধৰণৰ মাটিৰ চাকি ওলাইছে বা নানা ধৰণৰ চাকি ওলাইছে, বা কিছুমানে মন্দিৰত সৰু বাল্বৰ নিচিনা লাইট জ্বলাই থৈ দিয়ে। কিন্তু মই আপোনাক কৈছোঁ যে ৰাতিপুৱা হওক বা গধূলি হওক সদায় মাটি পাত্ৰ বা মাটি যিটো চাকি পায় সেই চাকিটোত আপোনালোকে লক্ষীক চাকি জ্বলাব চেষ্টা কৰিব। পুৱা উঠিয়ে সদায় মা লক্ষীক মাটি চাকিৰে তাত তেল ঢালি পেলাই আপোনালোকে প্ৰজ্বলিত কৰিব। ঠিক তেনেকৈ গধূলাও প্ৰজ্বলিত কৰিব, আৰু যিমান পাৰে সদায় ৰাতিপুৱা সোনকালে উঠি পেলাই কামটো কৰিবলৈ চাব। 4টা 5টা যিমান সোনকালে পাৰে লক্ষীক আপুনি শুৱা উঠি পেলাই যিমান সোনকালে পাৰে চাকি বন্তি দিব চাব, সেইটোৱে আপোনাৰ কাৰণে চবতকৈ ভাল হ'ব। কিছুমান মানুহ এনেকুৱা আছে 8টা 9টা, কিছুমানে 9:30 10টাতো কেতিয়াবা চাকি বন্তি জ্বলায়, কিন্তু সদায় আপুনি যেতিয়া 5:30 6টা মানত যদি আপুনি জ্বলায় তেনেহ'লে ইয়াৰ ফলটো আপোনালোকে বেছি পাব। মা লক্ষীক স্থিৰ কৰা দ্বিতীয় নিয়মটো এইটোৱে হৈছে যে কিছুমান মানুহে চাকি বন্তি জ্বলাই লোৱাৰ পাছত ভিতৰখন সাৰে, বা কিছুমানে গধূলাও চাকি বন্তি লগাই লোৱাৰ পাছত ভিতৰখন সাৰে। কিন্তু কয় যেন চাকি বন্তি যদি জ্বলোৱাৰ পাছত আপোনালোকে ভিতৰখন সাৰে তেনেহ'লে যিটো লক্ষী হয়, লক্ষী যেতিয়া সোমায় আমাৰ ঘৰৰ ভিতৰলৈ ৰাতিপুৱা হওক বা গধূলা হওক, লক্ষী সোমোৱাৰ পিছত চাকি বন্তি যে আপোনালোকে জ্বলায়, যদিহে আপোনালোকে চাকি বন্তি জ্বলোৱাৰ পাছত ঝাৰু মাৰে ভিতৰত বা ভিতৰৰ ৰুম চাফা কৰে তেনেহ'লে সেই লক্ষী আকৌ উভতি গুচি যায়। যিখিনি ঘৰৰ পৰা লেতেৰা ওলাব সেই লেতেৰাখিনিৰ লগতে আপোনাৰ লক্ষীও গুচি যাবগৈ ঘৰৰ পৰা। সেইকাৰণে কেতিয়াও চাকি বন্তি জ্বলোৱাৰ পাছতে ঘৰখন কেতিয়াও নাসাৰিব। লাগিলে ৰাতিপুৱাই হওক লাগিলে গধূলা হওক, চাকি বন্তি জ্বলোৱাৰ পাছত কেতিয়াও নিজৰ ৰুম হওক নিজৰ বাৰাণ্ডা হওক কেতিয়াও নাসাৰিব, কাৰণ সোমাই অহা লক্ষীক আকৌ বাহিৰলৈ পঠিয়াই দিয়া নিচিনা হয়গৈ। সেইকাৰণে কেতিয়াও লক্ষী এবাৰ অহাৰ পাছত আপোনালোকে ঝাৰু বা ঝাৰুজাতীয় বস্তু কেতিয়াও মাৰিব চেষ্টা নকৰিব। চাকি বন্তি নজ্বলোৱাৰ আগতে আপোনালোকে ধুনীয়াকৈ পৰিষ্কাৰ কৰি ঝাৰু মাৰি পেলাই গোটেইখিনি ৰুম চাফা কৰি পেলাব পাৰে, কিন্তু চাকি বন্তি জ্বলোৱাৰ পাছত কেতিয়াও সেইটো চেষ্টা নকৰিব, নহ'বা অহা লক্ষীও আপোনালোকে আকৌ পুনৰ পঠিয়াই দিয়া নিচিনাই হ'বগৈ। তে এতিয়া 3 নম্বৰ নিয়মটো জানো আহক। 3 নম্বৰ নিয়মটো এইটোৱে হৈছে যেন আপোনাৰ যিটো পূজাস্থল আছে পূজাস্থলত সদায় লক্ষী এখন ফটো থ'ব, নাইবা চান্দি এটা কইন পায় সেই কইনটো ৰাখিব চেষ্টা কৰিব। আপোনাক যদিহে বৈষ্ণৱ মাতা মন্দিৰ গৈছে জম্মু
কাটৰাত বৈষ্ণৱ মাতা মন্দিৰত আপোনালোকৰ যোৱাৰ লগে লগে তাত এটা প্ৰসাদ দিয়ে। সেই প্ৰসাদটোৰ লগত এটা কইনছ দিয়ে আৰু সেই কইনছটো কিন্তু চবেই নাপায়। যোন তালৈ গৈছে তাহাঁতে আনিছে চাগে। তাত মা বৈষ্ণৱ মন্দিৰত এটা কইনছ পায়। সেই কইনছ যদি আপোনালোকে পূজা মন্দিৰত ৰাখিব পাৰে তেনেহ'লে আপোনাৰ কাৰণে ভাল। নাইবা চান্দি যিকোনো পাত্ৰ হওক নাইবা চান্দি কইনছ হওক লক্ষী, সেই কইনছখিনি আপোনালোকৰ যদিহে লক্ষী থোৱা ঠাইত য'ত আপোনালোকৰ পূজাৰ পৰা আদি কৰি বস্তু থয় বা য'ত আপোনালোকে চাকি বন্তি জ্বলায় তাত আপোনালোকে চান্দি এটা পাত্ৰ হওক নাইবা কইনছ হওক থ'ব পাৰে। যদিহে আপোনালোকে সেইটো কইনছ তাত ৰাখে তেতিয়াহ'লে সেই কইনছটোৱে ধন আকৰ্ষণ কৰাটো সহায় কৰে। আৰু 4 নম্বৰ নিয়মটো এইটোৱে হৈছে যেন পূজা কৰাৰ সময়তে সদায় আপোনালোকে ভক্তিভাৱে পূজা কৰিব, পূৰা শ্ৰদ্ধা কৰি পূজা কৰিব। আৰু আপোনালোকে ভগৱানৰ পৰা কেতিয়াও নুখুজিব যেন মোক এইটো লাগে সেইটো লাগে, মোক আমুক কামটো কৰি দিয়ক। কেতিয়াও ভগৱানৰ পৰা বিচাৰিব নালাগে। আপুনি শ্ৰদ্ধা মনেৰে কৰক কামখিনি। তেখেতে যি দিব লগা আছে আপোনাৰ নিবিচাৰিলেও তেখেতে আপোনাক দি দিব। 4 নম্বৰ নিয়মটো এইটোৱে যেন কেতিয়াও আপোনালোকে পূজাস্থলত বহিলে আল্টু ফাল্টু চিন্তা নকৰিব। কিছুমান এনেকুৱা মানুহ আছে পূজাস্থলত বহি লৈ পেলাই প্ৰাৰ্থনা কৰিব আৰু তাহাঁতৰ চিন্তা মনলৈ এইটোৱে আহে যে কেনেকৈ মই প্ৰাৰ্থনাটো সোনকালে কমপ্লিট কৰি পেলাই মই বেলেগ কামত ব্যস্ত হৈ যাওঁ বা বেলেগ কাম কৰোঁ। সেইটো কেতিয়াও নকৰিব। সেইটো কাম কৰিলে লক্ষী আপোনাৰ পৰা আহি থকা ধন সম্পত্তি নাইকিয়া কৰি দিব বা আপোনাক যদিহে বেয়া পায় তেনেহ'লে আপোনাৰ ধনৰ যিটো আগমন আছে সেইটো কমি যাব। কেতিয়াও ধন টকা পইচাৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত হওক যদি আপোনালোকে পূজাস্থলত পূজা কৰে ভক্তিমূলকভাৱে পূজা কৰিব, পূৰা শ্ৰদ্ধাৰে আৰু ভগৱানক আপুনি একো নিবিচাৰিব, ভগৱানে আপোনাক সকলোখিনি বস্তু দি দিব। আৰু আহক আমি 5 নম্বৰ নিয়মটো জানো। 5 নম্বৰ নিয়মটো এইটোৱে হৈছে আপোনালোকে লক্ষী চালিচা শুনিছে চাগে। যদিহে আপোনালোকে পাৰে সদায় শুক্ৰবাৰে লক্ষী চালিচাখন পাঠ কৰিব। লক্ষী চালিচা এখন বুক পায়, এখন সৰু কিতাপ পায়, 5 টকামান ল'ব। সেইখন কিতাপ কিনি আনিব আৰু লক্ষী চালিচা পঢ়িব। দেখিব যেন লাহে লাহে আপোনাৰ যিটো ফাইনেন্সিয়েল কণ্ডিশ্যন আছে বা আপোনাৰ ধন টকা পইচা অট'মেটিক বৃদ্ধি হ'ব, যিটো আপোনালোকে নিজেই গম নাপাব কেনেকৈ বৃদ্ধি হ'ব। সেইটো আপোনালোকে কৰি চাওক। এইখিনি গোটেইখিনি নিয়ম আপোনালোকে ফ'ল' কৰক। নিয়মখিনি শুনি পেলাই চাগে আপোনালোকে ভাবিছে এইখিনিনো কি নিয়ম, এইখিনিতো আমি ডেইলি কৰোঁ। কিন্তু মই কোৱা নিয়মখিনি আপোনালোকে ভালদৰে পালন কৰক। তাৰপিছত চাব যে আপোনালোকৰ লাইফটো কেনেকৈ চেঞ্জ হৈ আছে। অ'কে, আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদিহে ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটোত যদিহে নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা কুৱেশ্যন আছে মোক কমেণ্ট কৰিব পাৰে নাইবা মোক মেইল কৰিব পাৰে। মাই মেইল আই ডি ইজ edwin@searchtop.com। থেংক ইউ। আপোনালোকৰ ঘৰখন যাতে কল্যাণ হয় এই কৰোণা কালত, যাতে আপোনালোকে ভালকৈ থাকে। ধন্যবাদ।